খুব বেছি সুন্দৰ হৈছে। ৱেলকাম টু ময়ূৰীজ কিটচেন। আজি মই ৰেচিপিটো লৈ আহিছোঁ আলু মটৰ পনীৰ। এয়া দেখিছে মই গাখীৰখিনি উতলাইছোঁ। ইয়াত মই ইয়াৰ পৰা পনীৰ বনাম। এতিয়া ইয়াক অলপ টাইম উতলিব দিছোঁ। যেতিয়া উতলিব ল'ব তেতিয়াই মই ইয়াত 1 চামুচ ভিনেগাৰ বা নেমু ৰস ইউজ কৰিম। মই সাধাৰণতে ভিনেগাৰ ইউজ কৰোঁ, নেমু ৰসো ইউজ কৰিব পাৰে আপোনালোকে। ইয়াক মই এতিয়া উতলিব দিছোঁ অলপ টাইম। এয়া চাওক মোৰ গাখীৰখিনি উতলিব লৈছে। ইয়াত মই 1 চামুচ ভিনেগাৰ ইউজ কৰিম। এতিয়া ভিনেগাৰখিনি দি মই গাখীৰখিনি এনেকৈ লৰাই আছোঁ। ভিনেগাৰখিনি দি গাখীৰখিনি লৰাই থাকিব লাগে অলপ টাইম। এয়া দেখিছে এয়া গাখীৰখিনি এই চানাখিনি ছেপাৰেট হৈ গৈছে। চানা আৰু পানী সম্পূৰ্ণৰূপে ছেপাৰেট হৈ গৈছে দেখিছে। এতিয়া চানাখিনি মই এই পানীখিনিৰ পৰা ছেপাৰেট কৰি দিম। এতিয়া মই এখন কাপোৰ লৈছোঁ, চফা কাপোৰৰ ওপৰত এইখিনি গাখীৰখিনি দি দিম, মানে ফটা গাখীৰখিনি ভালদৰে চেকি ল'ম। এয়া চাওক মোৰ চানাখিনি ছেপাৰেট হৈ গ'ল পানীখিনিৰ পৰা। ইয়াত এতিয়া চানাখিনি মই 2-3 বাৰ ভালদৰে ধুম, নহ'লে ভিনেগাৰখিনিৰ গোন্ধ ৰৈ যায়। সেইকাৰণে ভালদৰে হাতেৰে 2 বা 3 বাৰ ভালদৰে ধুব লাগে পানীৰে। মোৰ চানাখিনি ধোৱা হৈ গ'ল সম্পূৰ্ণৰূপে। আৰু এতিয়া মই এইখিনি চানাখিনি এনেকৈ মুঠি কৰি পিনি ৰাখি থৈছোঁ। আৰু ইয়াৰ ওপৰত এটা গধুৰ বস্তু দি থ'ম অলপ টাইমৰ কাৰণে। দেখিছে এয়া মোৰ পনীৰখিনি এনেকুৱা হৈ গৈছে। আৰু ইয়াক এতিয়া মই টুকুৰাকৈ কাটিম। এয়া চাওক মোৰ পনীৰখিনি বহুত সুন্দৰ হৈছে। মই পনীৰখিনি ঘৰতে বনালোঁ। আপোনালোকে যদি ইচ্ছা কৰে কিনা পনীৰো ল'ব পাৰে। মই এইখিনি ঘৰতে বনাই লৈছোঁ। খুব সুন্দৰ হৈছে দেখিবলৈ। এয়া মই ৰেডি কৰি থোৱা পনীৰখিনি অলপ হালধি নিমখ দি দিছোঁ। হালধি নিমখ দি ইয়াক ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। এখন কেৰাহী মই গৰম কৰিছোঁ, তেল গৰম কৰিছোঁ পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে। এয়া চাওক মোৰ পনীৰখিনি অলপ ফ্ৰাই কৰিছোঁ। জাষ্ট অলপমান ফ্ৰাই কৰিলে হ'ব। এয়া মোৰ পনীৰখিনি সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াক উলিয়াই থ'ম বাতি এটাত। অলৰেডি আমাৰ কেৰাহীখনত অলপমান তেল আছেই। এইখিনি তেলতে মই অলপ পিঁয়াজ কেপচিকাম ফ্ৰাই কৰি ল'ম। এয়া দেখিছে পিঁয়াজ কাটি থৈছোঁ, বিলাহী কাটি থৈছোঁ, কেপচিকাম, লগতে এটা জলকীয়া, আদা আৰু নহৰু, এইখিনি গোটেইখিনি একেলগতে ফ্ৰাই কৰি ল'ম। ফাৰ্ষ্টতে কেৰাহীত অলপ জিৰা দি দিম, তাৰপিছত আদা দিম, নহৰু দিছোঁ, এতিয়া পিঁয়াজখিনি দি দিছোঁ। সকলোখিনি বস্তু দিয়াৰ পিছত ইয়াক ভালদৰে অলপ টাইম লৰাই থাকিব লাগিব। জাষ্ট অলপ যাতে ফ্ৰাই হয় সেইটো লক্ষ্য কৰিব লাগে। বিলাহীখিনি সোনকালে ফ্ৰাই নহয়, সেইকাৰণে মই ইয়াত অলপ নিমখ দি দিছোঁ। ইয়াক 5 পৰা 10 মিনিটৰ ভিতৰত পকাব লাগে আচলতে। দেখিছে এইকেইটা অলপ টাইম মই ঢাকি থৈ দিম। এয়া দেখিছে মোৰ পিঁয়াজ, আদা, নহৰু, বিলাহী সকলোখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াক মিক্সিত গ্ৰাইণ্ড কৰি দিম। মিক্সিত গ্ৰাইণ্ড কৰাৰ আগতে মই ইয়াত থকা এই কেপচিকামখিনি ছেপাৰেট কৰি ল'ম। অলপকৈ পাৰিলে ছেপাৰেট কৰি ল'ম। আপোনালোকে যদি বিচাৰে কেপচিকামখিনি একেবাৰে লাষ্টতো দিব পাৰে, কিন্তু মই সাধাৰণতে একেলগে অলপ টাইম ফ্ৰাই কৰি লওঁ, তাৰপিছত অলপ ছেপাৰেট কৰি লওঁ। এনেদৰে কেপচিকামখিনি ছেপাৰেট কৰি ল'ম আৰু বাকীখিনি মিশ্ৰণখিনি আমি মিক্সিত গ্ৰাইণ্ড কৰি দিম। ইয়াক অলপ টাইম ঠাণ্ডা হ'বলৈ এনেকৈ এৰি দিম। এয়া দেখিছে মোৰ মিশ্ৰণখিনি অলপ ঠাণ্ডা হৈ গ'ল, সেইকাৰণে মই এতিয়া মিক্সিত দি দিছোঁ। ইয়াক গ্ৰাইণ্ড কৰিম এতিয়া। আৰু এই ফ্ৰাই কৰি থকা কেপচিকামখিনি ছেপাৰেট কৰি দিছোঁ। ইয়াক মই লাষ্টত দিম, গ্ৰাইণ্ড কৰি হোৱাৰ পিছত ফ্ৰাই কৰিম। মই আগৰ কেৰাহীখনেই ব্যৱহাৰ কৰিছোঁ। অলপমান ইয়াত তেল দিছোঁ।
ইয়াত এতিয়া তেজপাত দি দিছোঁ। অলপমান তেজপাত দি দিছোঁ আৰু চাব পাৰে মোৰ মিক্সাৰখিনি এনেকুৱা হৈ গৈছে। এতিয়া মই এই মিক্সাৰখিনি ইয়াত দি দিম, তেজপাতৰ লগত দি দিম। দেখিছে বহুত সুন্দৰ কালাৰ হৈছে। মিক্সাৰখিনি অলপ টাইম এনেদৰে ফ্ৰাই কৰিব লাগিব। দেখিছে দেখিবলৈ খুব সুন্দৰ হৈছে। এতিয়া ইয়াত মই 1 চামুচ হালধি পাউডাৰ দিম আৰু অলপমান চব্জি মছলা দি দিম। চব্জি মছলাটো অপশ্যনেল হয়, আপোনালোকে বিচাৰিলে দিবও পাৰে, নিদিলেও বহুত টেষ্টি হয়। এনেদৰে এইখিনি অলপ টাইম মই ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰাৰ আগতে যোনখিনি মই কেপচিকাম ফ্ৰাই কৰি থৈছিলোঁ, এই কেপচিকামখিনিও লগতে দি দিছোঁ। কেপচিকামখিনি কেঁচাই কেঁচাই দিলে অলপ টেষ্টটো বেয়া হৈ যায়, সেইকাৰণে মই আগতে ফ্ৰাই কৰি লৈছোঁ। ইয়াক অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম। মোৰ মছলাখিনি সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গৈছে। দেখিছে বহুত সুন্দৰ কালাৰ ওলাইছে মছলাখিনি। এয়া চাব পাৰে বহুত সুন্দৰ গোন্ধও আহিছে। এতিয়া মই মছলাখিনিত এড কৰিম আগতে ফ্ৰাই কৰি থোৱা পনীৰ আৰু অলপমান কেঁচা মটৰ আৰু বইল আলু। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ফ্ৰাই কৰিব লাগিব অলপ টাইম। মই খুব কম পৰিমাণৰ বনাইছোঁ, কাৰণ মোৰ ঘৰত 2জন মানুহে আছে অকল, মই আৰু মোৰ হাজবেণ্ড। সেইকাৰণে অলপ কম পৰিমাণেই বনাইছোঁ। আপোনালোকে যদি বিচাৰে বেছি পৰিমাণেও বনাব পাৰে। ইয়াক অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম। এয়া দেখিছে মোৰ মটৰ পনীৰ আৰু আলুখিনি সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত নিমখ দি দিম। নিমখ যিহেতু আমি আগতে যেতিয়া আমি মছলাখিনি ফ্ৰাই কৰিছিলোঁ তেতিয়াও অলপ দিছিলোঁ, সেই অলপ কম পৰিমাণৰ দিব লাগে। এতিয়া নিমখ দিয়াৰ পিছত ইয়াক অলপ টাইম ঢাকি থৈ দিম। চাওক মোৰ আলু মটৰ আৰু পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। খুব ধুনীয়া কালাৰ হৈছে, চাব পাৰে আপোনালোকে খুব ধুনীয়া কালাৰ হৈছে। সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিম। দেখিছে খুব ধুনীয়া লাগিছে দেখিবলৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো জানি আপোনালোকে ময়ূৰীছ কিটচেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াক অলপ টাইম মই এনেদৰে ঢাকি থৈ দিম। এয়া চাব পাৰে মোৰ আলু মটৰ পনীৰখিনি সম্পূৰ্ণৰূপে হৈ গৈছে। ইয়াত অলপমান মই এতিয়া গৰম মছলা দি দিম। গৰম মছলা দিয়াৰ পিছত ইয়াক অলপ টাইম ঢাকি থৈ দিম। ই অলমষ্ট হৈ গ'ল, তথাপি অলপ টাইম ঢাকি থৈছোঁ। এয়া দেখিছে মোৰ আলু মটৰ পনীৰৰ গ্ৰেভিখিনি শুকাই গৈছে।
ইমানখিনি ঠিক লাগিবই আমি কাৰণ পোলাওৰ লগত খাব পাৰোঁ, ৰুটিৰ লগত খাব পাৰোঁ, ইমানখিনি ঠিক লাগে একচুৱেলি। এতিয়া আমি গেছটো বন্ধ কৰি দিম আৰু অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিম। এয়া আমাৰ আলু মটৰ পনীৰ হৈ গৈছে বনাই, দেখিছে খুব ধুনীয়া হৈছে দেখিবলৈ। খাইছোঁ, মজা হৈছে, মজা, খুব ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও টেষ্টি হৈছে। আপোনালোকে ঘৰতে ট্ৰাই কৰিব পাৰে, বহুত সুন্দৰ ৰেচিপি হয় আৰু ইজি হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।